Welcome to মোৰ চেনেল Rongpi.X. সেই ৰ'ব বানপানীটো মানে কমি গ'ল, একমাহমান আছিল পূৰা ৰাস্তা ডুবি গৈছে। ৰাস্তা ইমানো ডুবা নাই, কিন্তু সেইকাৰণে গুড বাই দিব আহিছোঁ আপোনালোকৰ লগত ভিডিঅ' চিডিঅ' বনাইকৈ মজাকৈ। মানে বানপানী যিহেতু খতম হ'ব আৰু সেইটোৰ কাৰণে ব্লগ এটা পূৰা বনাই দিছোঁ আৰু মজাকৈ। আপোনাৰ লগত সেইদিনা আপলোড দিয়া ভিডিঅ'টো আপোনাৰ লগত কৈছিলে মানে দুটামান ঘৰ ডুবি গৈছিলে, সেইকাৰণে ট্ৰেইন ৰাস্তাত আছিলে কেম্প বনাইকৈ। সেইটো দিম বুলিয়ে ভাবিছিলোঁ ভিডিঅ'টো, মানে বনাম বুলিয়ে ভাবিছিলোঁ আৰু হঠাৎ পূৰা বানপানীটো কমি দিলে। ইফালে বহি আছোঁ মই, বানপানীটো কমি দিলে মানে মানুহখিনি আৰু তাত জেগাত আহি গ'ল। মানে ইফালে এতিয়াও এটা না দুটা কেম্প আছে হ'বলা তাত। এইখিনি এৰিয়াখিনি গোটেই ডুবি গৈছিলে। মানে হঠাৎ আমাৰ ফালে ইমানো বানপানী হোৱা নাছিলে, হঠাৎ পূৰা বানপানীটো কমি গ'ল। সেইটোৰ কাৰণে বনাব নোৱাৰিলোঁ। বনাম বুলি ভাবিছিলোঁ কিন্তু হঠাৎ কমি গ'ল। অল এৰিয়াই পূৰা ডুবি গৈছে, পূৰা বানপানী। মই সেইখিনিৰ পৰা আপোনালোকক মই দেখুৱাইছিলোঁ। এইখন এখন নাও আছে, সেইটোত মই উঠিব খুজিছিলোঁ, কিন্তু মালিকে দেখা পালে গালি দিব। মানে আমাৰ ফালে বানপানী হৈছিল আগতে, মই কৈছিলোঁ সেইদিনাখন ছেকেণ্ড বাৰটো পূৰা বানপানী হৈছিল। এবাৰ বানপানী হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। যি ডাঙৰ হৈছে, একবাৰে ডাঙৰ হৈছিলে। সেইদিনা মানে 2 বছৰমান পিছত, যোৱা বছৰটো অহা নাছিল, তাৰ আগৰ বছৰটো আহিছিল। পূৰা ডাঙৰ ৰাস্তা ডুবাই দিছিলে। তেতিয়াতো মই ভিডিঅ' চিডিঅ'বিলাক বনোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ'টো দিয়া নাই। এইবাৰ বনাইছোঁ। এইবাৰ বানপানী হ'ব বুলি ভাবিছোঁ, নাহিলে ভালেই হ'ল। ঘৰ একো নুডুবে, আমাৰ ঘৰটো নুডুবে, কিন্তু ইফালে ৰাস্তাৰ ফালে কেইটামান ঘৰ ডুবে। ইফালে এইখিনি গোটেই এৰিয়াই ডুবি যায়। মানে যোৱাবাৰ এনেকম বেয়াকৈ ডুবিছে, মানে মন চন পূৰা বেয়া হৈছে। আমাৰ ঘৰটো ডুবা নাই বাৰু, বেলেগৰ ঘৰটো পূৰা মানে ৰাস্তাত কেম্প বান্ধি থাকিব লগা অৱস্থা হৈ গৈছে। এইখিনিতো এটা ঘৰ আছিল, মানে এইটো ফিচাৰিং হয়তো, এইখিনিতে ঘৰ এটা আছিল, মানে এইটো পূৰা বৰবাদ হৈকৈ এইফালে বাছ ৰাখি থৈছে কোণৰ ফালে। এইখিনি এটা আৰু সেইটো এটা ঘৰ আছে, সেইটো একো নহ'ল বাৰু, ডুবা গৈছিল কিন্তু একো নহ'ল। এইবাৰটো নহ'ল, খুব ভাল হৈছে। যোৱাবাৰ একদম পূৰা ডানে লেভেলৰ বানপানী হৈছিল, ক'ব নোৱাৰোঁ আৰু। ৰাস্তা ফিল্ড মানে এইটো স্কুলটো অলৰেডি মানে হাফ লেভেল লাগি ডুবাই গৈছিলে আৰু কি ক'ব। মানে একদম ডানে লেভেল, আৰু ডানে লেভেল বুলি কৈছে আপোনালোকে, লোকেল মানুহ ডানে লেভেল বুলি আপোনালোকে বুজিয়ে পাব। পূৰা ডানে লেভেলত বানপানী হৈছিল, ক'ব ভাষা নাই আৰু। কিন্তু এইবাৰ নহ'ল, ভালেই হ'ল। আৰু অহা বছৰ বা কিবা হয়। মানে এইটো যে ৱালটো হাফ লাগি গৈ পাইছিলে, ইমান দৱা মানে। ৰ'ব এটা কথা পাহৰি গৈছিলোঁ, ইফালে ঘৰ চৰ এইখিনি ভাঙি গ'ল, আৰু সেইখিনিতে এটা ঘৰ আছিলে, এইটোতো ভাঙি পূৰা পানীতেই উটি গ'ল। ইফালে ক'ৰবাত এইখিনিতে বাৰু থাকি গ'ল মানুহ, ইফালে এইটোৰ লগত আহিলে। মানে ঘৰটো আছিলে 2-3টামান লাকিত, কিন্তু সেইটো ঘৰটো বাচি গ'ল। এইটো ঘৰটো বাচি গ'ল। এইখিনিতে এটা ঘৰ আছে, ভালদৰে দেখা পাইছে না নাজানো আৰু। মাছ মানে আপোনালোকে এটা বা দুটাই পাক, কিন্তু বৰশী মৰা ইণ্টাৰেষ্টটোৱে বেলেগ। আগতে আমি সৰুতে মানে যেতিয়া 12-13 বছৰ আছিলোঁ, তেতিয়া মানে আমাৰ লগৰ কেইটামান লৈকে বানপানী যেতিয়া হয়, তেতিয়া মানে ইফালে ইয়াত নহয় নাই, আগতে ইয়াত নাছিলোঁ, চকুৰি পৰা আছিলোঁ, ইয়াত আহিছোঁ। মানে পূৰা গ্ৰুপ 5-6টামান গ্ৰুপ হৈকে আমি বৰশী মাৰিব যাওঁ মজাকৈ। বানপানী ইয়াত নহয় তাত, তাৰপিছত বৰশী মাৰিকৈ তাৰপিছত যিখিনি মাছ পাওঁ আমি পুৰিকৈ খাওঁ। আৰু ইয়ালৈকে ঠাণ্ডা বটল এটা ল'বা হয়, ঠাণ্ডা বটলটো লৈকে পূৰা মাছৰ লগত ফুল এনজয় কৰিকৈ খাওঁ, তেতিয়া ভাল লাগে। আৰু আমাৰ এই ওচৰতে ষ্টাৰ চিমেণ্টটো আছে, সেইটো ষ্টাৰ চিমেণ্ট মানে তাৰ পৰা কি ধূলি আহে ন, আপোনাৰ ক'বই নালাগে। মানে ধূলি বতাহ দিলেতো একদম বাৰে ধূলিখিনি ইফালে চাইডে আহে, বতাহটো ইফালে চাইডে দিয়ে। এইবিলাক খালী ঠাই না, একো কিবা গছ গছনি একো নাই ইফালে। মানে ইফালে কেইটামান আছে আৰু এৰিয়াখিনিয়ে মানে গছ বেছি নাই। মানে এইফালে আৰু কি যিখিনি ধূলি আহে ইফালে ডাইৰেক্ট আহে। ষ্টাৰ চিমেণ্টটো এতিয়াও ধূলি হৈছে চাওকচোন।
ৰ'ব আৰু এটা কথা মানে এই ভিডিঅ'টো চাইকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিলে ভাল লাগে। মানে মইতো পূৰা ৰেগুলাৰ ভিডিঅ' দিয়ে থাকিম আৰু দিয়ে আছোঁ, সেইকাৰণে দিয়ে থাকিম। মানে আপোনালোকে ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক, ফুল ছাপোৰ্ট কৰক। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।